So hi friends, good morning. Welcome back to my YouTube channel. So friends, এতিয়া বাজি আছে 11টা। তো আপোনালোকে ক'ত গৈ আছে আপোনালোকে থাম্বনেল চাই গমে পাইছে। তো আৰু ইয়াতে ব্লগ শ্বুট নকৰোঁ। তো মই আৰু মামা আৰু দাদা তিনিজনে মিলি গৈ আছোঁ। তো বাছত যাম। তো এতিয়া আৰু ব্লগ শ্বুট নকৰোঁ, ডাইৰেক্ট চিৰিয়াখানা পাই পিছত তাতে লগ পাই আছোঁ। আৰু ফ্ৰেণ্ডছ পুৰা ফাইনেলি চিৰিয়াখানা পাই গ'লোঁ। তো আপোনালোকে চাব পাৰে পিছফালে এইটো গেট আছে। চ' আৰু এতিয়া আমি সোমাম। তো চাই থাকক একেলগে ভিডিঅ'টো। আৰু ফ্ৰেণ্ডছ ইয়াতে আজিকালি বৰ্তমান এতিয়া টিকেটটো অনলাইনত কাটা হয়। তো আমাক এনেকুৱা স্ক্ৰীনশ্বট দি দিয়ে। তো অনলাইনত কাটিছোঁ। তো আমাৰ লগত পেটিএম একো নাছিল, তো ইয়াৰ পৰাই কাটি দিছিল। তো আৰু বৰ্তমান এনে যিটো টিকেট দিয়ে কাটে এইটো বৰ্তমান বন্ধ আছে, অনলাইনত কাটা হয় ইয়াতে। চ' এতিয়া আমাৰ স্ক্ৰীনশ্বট দি দিছে আৰু গেটত যাই দেখাব লাগিব এইটো। তো বলক চাই থাকক একেলগে ভিডিঅ'টো। চ' ফ্ৰেণ্ডছ আৰু এটা কথা যে আপোনালোকে যদি আহে তো সোমোৱাৰ আগত এই মেপটো চাই ল'ব আপোনালোকে। তো মেপটো চালে ভাল হ'ব। তো ভালকৈ চাব পাৰিব ঘূৰি ঘূৰি, তো নহ'লে উল্টা পাল্টা লাগি যায়। চ' চাই ল'ব। তো আৰু আমি সোমাই গৈছোঁ আৰু ইফালে যাওঁ। তো চাই থাকক। চ' ফ্ৰেণ্ডছ আহি কিনে জিৰাফ চালোঁ আৰু কিন্তু যেতিয়া টিভিত চাইছিলোঁ, মোবাইলত চাইছিলোঁ তামাম সৰু দেখা পায়, কিন্তু ৰিয়েল তামাম ডাঙৰ গাইজ, বহুত ডাঙৰ আপোনালোকে চাব পাৰে। চ' আৰু আগফালে যাওঁ, কি চাওঁ। এইটো কি চৰাই আপোনালোকে জানিলে কমেণ্টত জনাই দিব। আৰু ফ্ৰেণ্ডছ ভিতৰত পানীৰ দোকানো আছে। তো ইয়াৰ পৰা আমি পানী কিনি ল'লোঁ আৰু 1 বটল 10 টকা লয়। তো কিনি ল'লোঁ ইয়াৰ পৰা। আৰু ফ্ৰেণ্ডছ এয়া হ'ল ভাটৌ চৰাই। তো ভাটৌ চৰাই ঘৰত চাইছিলোঁ, কিন্তু আৰু এটা ভাটৌ ইয়াতে বগা ভাটৌ চৰাই আছে। তো এয়া চাই লওক আপোনালোকে। আৰু ফ্ৰেণ্ডছ ইয়াৰো পূৰা শুই আছে গাই। আৰু ফ্ৰেণ্ডছ এয়া হ'ল ভালুক। আৰু গাইজ ভালুকৰ যিটো আগফালে যিটো ঘৰ আছে এইটো হ'ল ভালুকৰ ঘৰ গাইজ, দুটা আছে ইয়াতে। আৰু ফ্ৰেণ্ডছ এয়া হ'ল শগুন চৰাই, আৰু ইয়াতে বহুত কেইটা আছে, 9-10টামান আছে। আৰু ফ্ৰেণ্ডছ এয়া আপোনালোকে চাব পাৰে হৰিণা। চ' আৰু আগফালে আছে গড়, দেখাই আছোঁ জুম কৰি। ফ্ৰেণ্ডছ এয়া হ'ল নীল গাই। তো ইয়াৰ পৰা পানী পিয়া লাগছে, তো পানী খাব আহিছে ইয়াতে। ফ্ৰেণ্ডছ এয়া হ'ল উট পক্ষী। আৰু আমি যিটো এইটো সৰু থাকোঁতে যেতিয়া কিতাপত পাইছিলোঁ কিন্তু দেখা নাছিলোঁ, তো আজি ফাইনেলি চাই ল'লোঁ উট পক্ষী, তামাম ডাঙৰ গাইজ। ফ্ৰেণ্ডছ এয়া হ'ল ইমু চৰাই। আজি মই ফাৰ্ষ্ট নামো শুনিছোঁ আৰু দেখিছোঁ আজি ফাৰ্ষ্ট। আৰু ফ্ৰেণ্ডছ কি ক'ম আৰু ঘূৰি ঘূৰি পূৰা ভৰি চৰি বিষাই গ'ল। তো এতিয়া আৰু অলপমান বহিলোঁ ইয়াতে। আৰু এইটোৱে হ'ল চবতকৈ বেছি ভয় লগা মালটো।
আৰু এটা কথা যে ইয়াৰ মাথাটো ইমান সৰু কিন্তু গাটো ইমান মোটা আছে গাইজ, বহুত মোটা আছে গাটো, মাথাটো বহুত সৰু আছে। আৰু তিনিটা আছে, টোটেল তিনিটা আছে। আৰু ফ্ৰেণ্ডছ আমি ইয়াৰ পৰা ওলাই গ'লোঁ। আৰু এটা কথা যে আমি যিটো পানী কিনিছিলোঁ গাইছ, সেইটো মানে আমি ওলাই আহি আছিলোঁ, তো পিছত এটা মানে পুলিচে ইয়াতে চিকিউৰিটি, তো মানে ইহঁতে ক'লাক যে বটলটো ইহঁতে দিলে 10 টকা আৰু ৰিটাৰ্ণ দি দিব। তো মামাই বটলটো লৈ গৈছিল আৰু মানে বটলটো লোৱাও নাই আৰু 10 টকা ঘূৰাইও দিছে গাইছ, মানে পানীটো এনে ফ্ৰীত হ'ল। চ' আৰু ইয়াৰ পৰা আমি ওলাই গ'লোঁ এতিয়া। চ' আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাই দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু মোৰ চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব। আৰু নেক্সট পাম এটা ব্লগ লৈ। বাই বাই।